নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ চেনেল দিয়ালিনা হোম কৰ্নাৰৰ আন এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনালো। আজি মই আপোনালোকক জনাবলৈ বিচাৰিছো ধনতেৰছৰ দিনা 13 গছি চাকি কোনজন দেৱতাৰ নামত কেনেদৰে জ্বলাব লাগে। ধনতেৰছৰ দিনটোৰ 13 গছি বন্তি প্ৰজ্বলন কৰিলে ধন সম্পদ, আধ্যাত্মিক সম্পদ, স্বাস্থ্য সম্পদ, মনৰ সুখ শান্তি প্ৰাপ্ত হয় বুলি মান্যতা আছে। ধনতেৰছৰ দিনা বন্তিদান বা দীপদানৰ বিশেষ মহত্ব আৰু সুফলৰ প্ৰাপ্তি হয়। ধনতেৰছৰ দিনা কিনি অনা সামগ্ৰীয়ে যেনেদৰে ধন অৰ্থ সম্পদৰ বৃদ্ধি হোৱাৰ বিশেষ মান্যতা তথা বিশ্বাস আছে, তেনেদৰে ধনতেৰছৰ দিনা প্ৰজ্বলন কৰা 13 গছি চাকিও ধন সম্পদ, স্বাস্থ্য, সৰ্বসিদ্ধি, মনোকামনা পূৰ্ণ হোৱাৰ মান্যতা বা বিশ্বাস আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত ধনতেৰছৰ দিনা অৰ্থাৎ কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশী তিথিৰ দিনা বিশেষভাৱে প্ৰজ্বলন কৰা 13 গছি চাকিৰ কোন ভগৱানৰ নামত কিদৰে প্ৰজ্বলন কৰা হয় আৰু কোন স্থানত ৰাখিব লাগে তাৰ নিয়মখিনি জনাম। ধনতেৰছ কিয় পালন কৰা হয় মই আগৰ ভিডিঅ'ত জনাইছো। এই দিনটোত দেৱতাৰ চিকিৎসক ধনন্তৰী মন্ত্ৰী ভগৱান গণেশ, মা লক্ষ্মী আৰু কুবেৰ দেৱতাক আহ্বান তথা আৰাধনা কৰা হয়। লগতে এই দিনটো কোন কেইজন দেৱ-দেৱীৰ নামত চাকি জ্বলোৱাটো আৱশ্যক। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আপোনালোকে সবিশেষ জানিবলৈ শেষলৈকে ভিডিঅ'টো চাবলৈ অনুৰোধ জনালোঁ। ঘৰত সুস্থ বিবেক, বুদ্ধি, সুস্বাস্থ্য, ধন বৈভৱ বৰ্তি থাকিবলৈ এই দিনটোত অৱশ্যেই 13 গছি চাকি প্ৰজ্বলন কৰাটো প্ৰয়োজন। সেই দিনটোত মাটিৰ চাকি কিনি আনি পৰিষ্কাৰ পানীত কিছু সময় তিয়াই ৰাখি শুকুৱাই ল'ব লাগে। সন্ধিয়া সময়ত আটাইকেইগছ চাকিত শলিতা বতি চাকি প্ৰজ্বলন কৰিবলৈ সাজু হ'ব লাগে। প্ৰথম গছ চাকি ভগৱান গণেশৰ নামত, যিহেতু তেওঁ আমাৰ প্ৰথম পূজ্য দেৱতা। এই চাকি গছি শুদ্ধ গৰুৰ ঘিউত প্ৰজ্বলন কৰিব লাগে আৰু চাকি গছিত এটা ইলাইচি আৰু এটকীয়া মুদ্ৰা দিব লাগে। চাকি গছি প্ৰজ্বলন কৰি গণেশ ভগৱানক স্মৰণ কৰি ক'ব লাগে যে, হে বিঘ্নহৰ্তা, ঋদ্ধি সিদ্ধি দাতা, তুমি সকলো বিঘ্ন বাধা দূৰ কৰি আৰ্জন কৰা টকা পইচাৰ সু উপয়োগ আৰু সৎ ব্যৱহাৰৰ কাৰণে বিবেক বুদ্ধি প্ৰদান কৰিবা, মাৰ্গদৰ্শন কৰিবা। দ্বিতীয় গছি চাকি মা লক্ষ্মীক আহ্বান কৰি তেওঁৰ নামত প্ৰজ্বলন কৰিব লাগে আৰু লগতে কুবেৰ দেৱতাক তেওঁৰ লগত লৈ আনিবলৈ আৰাধনা কৰি প্ৰজ্বলন কৰিব লাগে। এই গছি চাকিও শুদ্ধ গৰুৰ ঘিউৰ আৰু ইয়াতো এটকীয়া মুদ্ৰা এটা দিব লাগে। তৃতীয় চাকি গছ ধনন্তৰী দেৱতাৰ নামত, তেওঁ আমাৰ স্বাস্থ্যৰ দেৱতা। তেওঁৰ নাম স্মৰণ কৰি সুস্বাস্থ্যৰ প্ৰাৰ্থনাৰে সৰিয়হৰ তেলত এই গছি চাকি জ্বলাব আৰু ইয়াত এটা লং দিব লাগে। এই তিনিও গছি চাকি ঘৰখনৰ পুৱা গধূলি পূজা কৰা স্থানত অৰ্থাৎ গোসাঁই ঘৰত ৰাখিব লাগে। 4 নম্বৰ গছ চাকি যম দেৱতাৰ নামত। এই গছ চাকিৰ বিশেষ মহত্ব আছে। এই গছ চাকি পিছদিনা অৰ্থাৎ ভূত চতুৰ্দশীৰ দিনাও জ্বলোৱা হয়। কোনো কোনো ঠাইত দেৱালীৰ 5 দিনেই যমৰাজৰ নামত চাকি লগোৱা প্ৰথাও আছে। ঘৰখনৰ সকলো সদস্যক দীৰ্ঘায়ু কৰি আৰু অকাল মৃত্যুৰ যোগ খণ্ডন কৰিবলৈ লগোৱা হয়, যাক যম দীপক বুলিও কোৱা হয়। ধনতেৰছৰ দিনা যমৰাজৰ নামত জ্বলোৱা চাকিগছ ঘৰৰ সকলো সদস্য ঘৰলৈ অহাৰ পিছত ঘৰখনৰ মুখ্য মহিলাগৰাকীয়ে জ্বলাব লাগে আৰু এই গছ চাকি জ্বলোৱাৰ পিছত ঘৰৰ কোনো সদস্য ঘৰৰ বাহিৰত ওলাই যাব নালাগে বুলিও প্ৰথা তথা মান্যতা আছে। সৰিয়হৰ তেলত লগোৱা এই চাকি গছিত এটা কৰি দিয়াৰো মান্যতা আছে যদিও কৰি নাথাকিলে এটা এটকীয়া মুদ্ৰা দিলেই হয়। চাকি গছিৰ তলত কেইটামান ধান বা চাউল দিব লাগে আৰু এই চাকি গছি দক্ষিণ দিশত দক্ষিণমুখকৈ দিব লাগে আৰু চাকি গছ দি অহাৰ পিছত ঘূৰি চাব নালাগে। যিহেতু এই চাকি গছ ঘৰৰ সকলো সদস্য ঘৰলৈ অহাৰ পিছত দিব লাগে বা এই চাকি গছ দিয়াৰ পিছত ঘৰৰ পৰা কোনো সদস্য আকৌ ওলাই যাব নালাগে, সেই কোনো ঠাইত এই গছ চাকি ৰাতি শোৱাৰ আগে আগে দিয়াৰো নিয়ম আছে। 5 নম্বৰ চাকি গছি দেৱতা চিত্ৰগুপ্তৰ নামত লগোৱা হয়। চিত্ৰগুপ্ত হৈছে আমাৰ জীৱনৰ কৰ্মৰ হিচাপ কৰা দেৱতা। এই গছি চাকি মিঠাতেলত জ্বলাব লাগে আৰু ঘৰৰ লিভিং ৰুম, ডাইনিং ৰুমত এই গছি চাকি দিব পাৰে। এটা কথা ধ্যান ৰাখিব, ধনতেৰছৰ দিনটোত কোনো চাকি খালীকে জ্বলাব নাপায়। প্ৰত্যেকতে এটকাৰ মুদ্ৰা অৱশ্যেই দিব।
6 নম্বৰ চাকিগছি দেৱী তুলসীৰ নামত তুলসী গছৰ ওচৰত জ্বলাব লাগে আৰু এই গছি চাকি শুদ্ধ গৰু ঘিউত জ্বলাব লাগে। 7 নম্বৰ চাকিগছি জল দেৱতাৰ নামত জ্বলোৱা হয়। ঘৰৰ কুঁৱা, দমকল, পানী টেংকি বা আমি পানী য'ৰ পৰা ব্যৱহাৰ কৰোঁ সেই স্থানত মিঠাতেলত এই গছ চাকি জ্বলাব লাগে। চাকিগছিত সুগন্ধি ফুল এপাহ বা অগৰু এটোপাল দিয়াৰো নিয়ম আছে। যদি সুবিধা হয় দিব আৰু নোৱাৰিলেও কোনো কথা নাই, এটা এটকীয়া মুদ্ৰা দিলেও হ'ব। 8 নম্বৰ চাকিগছি গৌ মাতা অৰ্থাৎ গাই গৰুৰ নামত। আমি জন্ম হৈ মাতৃদুগ্ধ পান কৰোঁ। আমাৰ প্ৰথম আৰু সৰ্বোত্তম আহাৰ হৈছে মাতৃদুগ্ধ। জন্মদাত্ৰী মাৰ পিছতেই আমি গৰুৰ গাখীৰ পান কৰোঁ আমাৰ সুস্বাস্থ্যৰ কাৰণে। এই গছি চাকিও সৰিয়হৰ তেলত জ্বলাই গোহালি ঘৰত বা গোহালি ঘৰ নাথাকিলে মুখ্য দুৱাৰ বা গেটৰ সন্মুখত বা চোতালত বা বাৰান্দাত দিব পাৰে। 9 নম্বৰ চাকিগছি ঘৰৰ ব্ৰহ্মস্থানত অৰ্থাৎ যি স্থান আমাৰ চাফ চিকুণ হৈ থাকে সদায়, কোনো লেতেৰা নাথাকে, আমি চাফা কৰি ৰাখোঁ, ধৰক আলহী বহা ঠাই বা মুখ্য দুৱাৰ বা বাৰান্দা বা চোতালত যি আমাৰ ব্ৰহ্মস্থান বুলি আমাৰ ঘৰখনত মনা হয় সেই স্থানত আমি মিঠাতেলত এই গছ চাকি লগাব লাগে। 10 নম্বৰ চাকিগছক কোৱা হয় আকাশদ্বীপ। এই চাকিগছ ছাদৰ ওপৰত নহ'লে চোতালৰ মাজভাগত মুক্ত ঠাইত বা বাৰান্দাত য'তেই নহওক যাতে আকাশখন দেখি থকা হয় তেনে জেগাত এই চাকিগছ লগাব লাগে। আৰু এই চাকিগছো মিঠাতেলতেই জ্বলোৱা হয় আৰু তাত কেইটামান সৰিয়হ দিব লাগে। 11 নম্বৰ চাকিগছ পিতৃদেৱতাৰ নামত, যাৰ কাৰণে আমাৰ পৰিচয়, আমাৰ মান বৈভৱ। এই গছ চাকি সৰিয়হৰ তেলত আৰু ঘৰৰ দক্ষিণ দিশত জ্বলাব লাগে। 12 নম্বৰ চাকিগছি গংগা মাতাৰ নামত জ্বলোৱা হয়। দুখ দুৰ্দশা বিঘিনি দূৰ কৰি শান্তি স্থাপনৰ কাৰণে গংগা মাতাক স্মৰণ কৰি মিঠাতেলত জ্বলোৱা হয় ঘৰৰ চোতাল বা বাৰান্দাত বা যিকোনো পবিত্ৰ স্থানত। 13 নম্বৰ চাকিগছি আমাৰ ঘৰত টকা পইচা বা মূল্যৱান সামগ্ৰী ৰখা ঠাইত আৰু মিঠাতেলতে লগোৱা হয় এই গছি চাকি। প্ৰত্যেক গছি চাকিৰ তলত আসন দিয়াটো অত্যন্তই আৱশ্যক। আসন মানে কলপাতেই হওক বা ফুল হওক এপাহ হ'লেও বা কাগজেই হওক, যি সুবিধা হয় দিব, কিন্তু খালীকৈ কেতিয়াও চাকি দিব নাপায়। এনেদৰেই ধনতেৰছত 13 গছি চাকি প্ৰজ্বলন কৰা হয়। পিছদিনা আন চাকিসমূহ ঘৰলৈ লৈ আনিব যদিও যম দেৱতাৰ নামত জ্বলোৱা চাকিগছি কিন্তু ঘৰৰ ভিতৰলৈ ভুলতো নানিব, ঘৰৰ পৰা দূৰ কৰি থৈ আহিব। পিছদিনা অৰ্থাৎ প্ৰত্যেক গছ চাকিত দিয়া এটকীয়া মুদ্ৰাখিনি কোনো দৰিদ্ৰ বা ভিক্ষাৰীক বা তেনে যাৰ সহায়ৰ প্ৰয়োজন তেনে লোকক দান দিব, ঘৰৰ কামত খৰচ নকৰিব। এইখিনি আছিলে ধনতেৰছৰ দিনাখন প্ৰজ্বলন কৰা 13 গছি চাকিৰ বিশেষ নিয়ম বা কোন দেৱতাৰ নামত জ্বলোৱা হয়, কোন স্থানত জ্বলোৱা হয় আৰু লগতে কোন কেইগছ চাকিত আমি ঘিউ, গৰু ঘিউ ব্যৱহাৰ কৰিব লাগে আৰু কোন কেইগছত মিঠাতেল ব্যৱহাৰ কৰা হয় সেই বিষয়ে মই আপোনালোকক জনালোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ পৰিয়ালবৰ্গ, আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে আজি প্ৰথম মোৰ ভিডিঅ' চাইছে তেখেতসকলক মই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে মোৰ আন্তৰিক ধন্যবাদ।